নমস্কাৰ, মই আজি আপোনাক এটা ধুনীয়া যাদু দেখুৱাম। লগতে আপোনাক মই যাদুটো কেনেকৈ দেখালোঁ শিকাইও দিম। গতিকে পলম নকৰি বলক আমি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। মই আজি আপোনাক এটা ধুনীয়া যাদু দেখুৱাম। প্ৰথমতে মই আজি আপোনাক এটা কথা কৈ লৈছোঁ। আপুনি যদি এই যাদুটো শিকিব খোজে তেনেহ'লে ভিডিঅ'টো স্কিপ নকৰি আৰম্ভণিৰ পৰা শেষলৈকে ধুনীয়াকৈ চাই যাব, তেতিয়াহে আপুনি যাদুটো শিকিব পাৰিব। এতিয়া বলক আমি আৰম্ভ কৰোঁ। এই যাদুটো আপুনি আৰু মই মিলি পেলাই কৰিব লাগিব। গতিকে কেনেকৈ আমি এই যাদুটো কৰিম চাই থাকিব। আপোনাক মই 4টা সংখ্যাৰ এটা নম্বৰ আঁকিব দিলোঁ। আপুনি লিখিলে 2578, মানে আপুনি লিখাৰ কাৰণে মই এইফালে ইউ বুলি লিখি দিছোঁ হা। এতিয়া মই এখন কাগজত এটা নম্বৰ লিখিম। এই নম্বৰটো মই ইয়াতে লিখিলোঁ। ইয়াতে মই লিখিলোঁ, আপুনি দেখা পাই আছে। এতিয়া এই যিটো নম্বৰ মই লিখিলোঁ, এই নম্বৰটো মই ইয়াতে মানে এনেকৈ ইয়াতে থৈ দিলোঁ। ইয়াতে মই এনেকৈ থৈ দিলোঁ। এতিয়া মই আপোনাক কি কৰিলোঁ, আৰু এটা সংখ্যা মানে আঁকিব দিলোঁ। 4টা সংখ্যাৰ এটা নম্বৰ আকৌ আঁকিব দিলোঁ। আপুনি আঁকিলে 7252। এতিয়া আপুনি আঁকিলে। এতিয়া মানে মই এটা সংখ্যা আঁকিম এতিয়া হা। এতিয়া মই সংখ্যাটো আঁকিলোঁ কি, মই ইয়াতে সংখ্যা এটা আঁকিলোঁ। সংখ্যাটো হ'ল 2747। এইটো সংখ্যা মই আঁকিলোঁ। এতিয়া মই পুনৰ আকৌ আপোনাক 4টা সংখ্যাৰ আৰু এটা নম্বৰ আঁকিব দিলোঁ। আপুনি আকৌ কাৰণে মই আকৌ ইউ বুলি দিলোঁ। ধৰি লওক আপুনি আকৌ মানে লিখিলে 8927, আপুনি লিখিলে হা। এতিয়া মই আকৌ আৰু এটা নম্বৰ এতিয়া ইয়াতে লিখিম। মই নম্বৰ লিখিলোঁ 1072, ইয়াতে লিখিলোঁ। যিকোনো সংখ্যা মানে আপুনি লিখিব পাৰে আৰু আপোনাৰ যি ইচ্ছা হা। এতিয়া আমি কি কৰিম, এইটো যোগ কৰিম। এইটো আমি এতিয়া যোগ কৰিম। 10 17 17 7 24 24 25 26। গতিকে 26ৰ 6 হাতে গ'ল 2 হা। হাতে গ'ল 2 2 2 7 9 9 5 14 হা। 14 4 18 18 2 20 20 7 27 27 7 হা। হাতে গ'ল 2, আকৌ হাতে 2 গ'ল। 2 গ'লে এইফালে 2 5 7 হা। 7 2 9 9 7 16 16 7 16 9 25 25 5 হা। হাতে গ'ল 2, আকৌ 2 হাতে গ'ল। তাৰপিছত 2 2 2 4 4 7 11 11 2 13 13 7 21 হা। 13 7 21 21 1 22, ইয়াতে 22 হ'ল হা। এতিয়া আমি এই যোগ কৰি ইয়াৰ উত্তৰটো পালোঁ কিমান, 22576। এইটো এনচাৰ আমি এইটো পালোঁ হা। এইটো এনচাৰ পালোঁ আমি। এতিয়া আমি কি কৰিম, মই যিটো মানে কাগজ এখনত নম্বৰ এটা লিখি থৈ দিছিলোঁ, গতিকে মই সেই কাগজটো মানে খুলি পেলাই চাম, কাৰণ তাতেই মেইন মানে যাদুটো আছে। গতিকে এতিয়া মই সেই কাগজখন উলিয়াই চালোঁ। আপুনি দেখা পাইছে মই যিটো মানে আগতে লিখি থৈ দিছিলোঁ 22576, ইয়াতেও আছে 22576। গতিকে গম পাইছে নিশ্চয়। গতিকে এইটোৱে হৈছে মেজিক। গতিকে এই মেজিকটো যদি আপোনাৰ ভাল লাগিছে, আপোনাৰ শিকিব ইচ্ছা হৈছে, গতিকে আপুনি এই ভিডিঅ'টোৰ শেষলৈকে চাই থাকক, আপুনি নিশ্চয় শিকিব পাৰিব। যদি আপোনাৰ এই যাদুটো ভাল লাগিল, লাইক কৰক, শ্বেয়াৰ কৰিব, আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা ঘণ্টা বাজানটো টিপি দিব। এতিয়া বলক মই যাদুটো কেনেকৈ দেখালোঁ আপোনাক শিকাই দিওঁ। এই যাদুটো প্ৰথমতে আপুনি আৰু মই মানে মিলি কৰিলোঁ। এতিয়া আপুনি আৰু আপোনাৰ ফ্ৰেণ্ড এজনৰ লগত আপুনি মানে এই যাদুটো কৰিব। মই কেনেকৈ কৰিব শিকাই দিছোঁ। ধৰি লওক আপুনি পোনপ্ৰথমে আপোনাৰ ফ্ৰেণ্ডজনে লিখাৰ কাৰণে মই ফ্ৰেণ্ড বুলি দিছোঁ। গতিকে ফ্ৰেণ্ডজনক আপুনি কি কৰক, এটা 4টা সংখ্যাৰ নম্বৰ আঁকিব দিয়ক। ধৰি লওক আপোনাৰ ফ্ৰেণ্ডজনে লিখিলে 5728, এইটো লিখিলে।
তাৰপিছত কি কৰিব আপুনি এটা বেলেগ এটা কাগজ ল'ব হা কাগজটোত কি কৰিব আপুনি প্ৰথম সিক্ৰেটটো হ'ল লাষ্টত যিটো সংখ্যা লিখিব ধৰি লওক লাষ্টত লিখিছে আপোনাৰ 8 8ৰ পৰা আপুনি 2 মাইনাছ কৰিব লাগিব 2 মাইনাছ কৰিলে কি হ'ব 6 হ'ব গতিকে 8ৰ পৰা 2 মাইনাছ কৰিলে 6 হ'ল নেক্সট বাকি তিনিটা সংখ্যা ধৰি লওক 2 7 5 এইকেইটা সেম হ'ব আৰু 2 7 5 এইটো সেম হ'ব তাৰপিছত আপুনি কি কৰিব লাগিব আগৰফালে এটা 2 লিখি দিব লাগিব গতিকে এটো হৈছে প্ৰথম সিক্ৰেট আপুনি এটো এটা কৰিব লাগিব লাষ্টত মানে যি সংখ্যাই থাকে তাৰ পৰা আপুনি 2 মাইনাছ কৰিব লাগিব বাকি তিনিটা একে থাকিব আগৰফালে আকৌ 2 এটা লিখি দিব লাগিব তাৰপিছত আপুনি এই কাগজটো আপোনাৰ ফ্ৰেণ্ডজনক দিয়ক বা কৰবাত থৈ দিয়ক এনেকৈ থৈ দিয়ক তাৰপিছত কি কৰক আপোনাৰ ফ্ৰেণ্ডজনক পুনৰ আৰু তাৰ চাৰিটা সংখ্যাৰ নম্বৰ আপুনি আঁকিব লাগিব যিকোনো সংখ্যা আঁকিব পাৰে যিকোনো সংখ্যা আপুনি ফ্ৰেণ্ডজনক আঁকিব দিলে ফ্ৰেণ্ডজনে লিখিলে ধৰক 4 5 7 6 লিখিলে এতিয়া 2 নম্বৰ সিক্ৰেটটো হ'ল যে আপুনি যেতিয়া নম্বৰটো লিখিব আপুনি এটা কাম কৰিব লাগিব 4 ৰ লগত মানে যি যোগ কৰিলে 9 হয় সেই সংখ্যাটো আপুনি লিখিব লাগিব মানে ওপৰৰ সংখ্যাটোৰ লগত যিকোনো সংখ্যা যি সংখ্যা যোগ কৰিলে 9 হয় সেইটো আঁকিব লাগিব মানে ধৰি লওক 4 ৰ লগত 5 যোগ কৰিলে 9 হ'ব গতিকে আপুনি লিখিব লাগিব 5 মানে 5 লিখিলে তাৰপিছত 5ৰ লগত 4 যোগ কৰিলে 9 হ'ব তাৰপিছত লিখিব লাগিব 4 তাৰপিছত 7 আছে 7ৰ লগত আপোনাৰ 2 যোগ কৰিলে 9 হ'ব তাৰপিছত লিখিব লাগিব 2 আৰু 6ৰ লগত 3 যোগ কৰিলে 9 হ'ব গতিকে আপুনি লিখিব লাগিব 3 নেক্সট আপুনি পুনৰ আকৌ আপোনাৰ ফ্ৰেণ্ডজনক আৰু এটা নম্বৰ মানে লিখিব দিলে চাৰিটা সংখ্যাৰ এটা নম্বৰ আপুনি আঁকিব দিলে আপোনাৰ ফ্ৰেণ্ডজনে লিখিলে ধৰি লওক 7 8 9 টো লিখিলে এতিয়া আকৌ পুনৰ আকৌ আপুনি কি কৰিব লাগিব পুনৰ আকৌ আপুনি ওপৰৰ সংখ্যাটোৰ লগত যোগ কৰি সংখ্যা লিখিব লাগিব আপুনি ধৰি লওক 7 ৰ লগত 2 যোগ কৰিলে 9 হ'ব 8 ৰ লগত 1 9 ৰ লগত 8 আৰু 9 ৰ লগত 0 তাৰপিছত 2 ৰ লগত 7 গতিকে এইটো আপোনাৰ ফ্ৰেণ্ডজনক পিছত যোগ কৰিব দিয়ক ভিডিওটো বহুত দীঘলীয়া হৈ যাব গতিকে মই অকমান স্কিপ কৰি দিছো ভিডিওটো আপোনাৰ বন্ধুজনে এইটো যোগ কৰি এনসাৰটো পালে 25726 এতিয়া কি কৰক আপুনি মানে যেটো কাগজত লিখি থৈছিল সেই কাগজটো উলিয়াই লওক উলিয়াই ফলে আপুনি চাওক গতিকে সম্পূৰ্ণকৈ এইটো মিলি গৈছে গতিকে এইটো হৈছে মেজিক গতিকে ইয়াৰ সিক্ৰেট দুটা আপোনাক মই শিকাই দিলো গতিকে এইটো আপুনি আপোনাৰ বন্ধুক আপুনি এনেকৈ দেখুৱাব পাৰে দেখুৱাব ফালে মানে বহুত আচৰিত কৰিব পাৰে আশা কৰো আপুনি ভালদৰে বুজি পাইছে আৰু যদি বুজি পোৱা নাই তেনেহলে মোক তলত কমেন্ট বক্সত কমেন্ট কৰি জনাব নিশ্চয় মই আপোনাক ধুনীয়াকৈ শিকাই দিম যদি ভিডিওটো ভাল লাগিল প্লিজ লাইক কৰক শেয়াৰ কৰক আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি ফেলে কাউটো ঘণ্টা বাটটো টিপি দিয়ক থ্যাংক ইউ